Mau mang đây. Thấy cô là bên. Mur setuka sab ei phale aru etia bhorit logai সদায় লুকাই থাকে নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে মোৰ ফালৰ পৰা অসমীয়া বাপতিসাহন হেঁপাহৰ ৰঙালী বিহুটি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে গৰু বিহু লগতে গৰু বিহু ওলগ জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা ঘৰ মুচি আছোঁ যিহেতু বিহু নহয় জানো আৰু সকলোৱে গৰু গা ধুৱাবলৈ গ'ল আমাৰ ছোৱালীকেইজনী কৃষ্ণানী বাৰু আহি পোৱাহি নাই এতিয়ালৈকে কাকো পথাৰৰ পৰা বাকী আমাৰ তিনিওজনী গৈছে আমাৰ তিনিওজন পুৰুষ তাৰপাছত আমি মহিলাসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ মই ঘৰ মুচি আছোঁ বাইদেৱে পাকঘৰত লাগি আছে মায়ে এনেই আৰু বাহিৰৰ কামবোৰ কৰি আছে গৰু গাখীৰ খিয়ালে তাৰপাছত চোতালত এইবোৰ সাৰি মেলি আছে বাকী এতিয়াৰ পৰা দিনটো আৰম্ভ কৰিছোঁ দেখুৱাই যাব চেষ্টা কৰিম দিনটো আজি কি হয় কি নহয় চ' ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ধুনীয়া কমেণ্ট এটা দিবলৈ একদমেই নাপাহৰিব আৰু মই যে একেবাৰে লেতেৰিকৈ আছোঁ কাৰণ গা চা একো ধোৱা নাই শুই উঠিছোঁ দাদাই চাহ বনালে চাহ খাই মেলি এতিয়া ঘৰ মুচি আছোঁ ঘৰ মুচি ল'ম তাৰপিছত ধুনীয়াকৈ মাহ হালধিৰে গা ধুই পেলাই মোৰ আজি কাম আছে স্কিন পেইণ্টিঙৰ কাপোৰ বনাবলৈ আছে অহাকালিলৈ যিহেতু লাগেই আৰু দুযোৰ হৈছে 8যোৰ লাগে টোটেল চ' কেনেবাকৈ বনাই এটাব লাগিব কাৰণ অহাকালিলৈ বহুতখিনি কাম আছে সেই গতিকে চাই থাকক ভিডিঅ'টো এতিয়াৰ পৰা একেবাৰে শেষলৈকে চাব উল্টা হৈছে যা ৰিয়ানে নাজানিছে দে mau mang đây. Thấy cô là bên. Riane muti ko diga Bhoga. Eta de bhoga. গৰুক গা ধুৱাই অহাৰ পাছত এইফালে আমাৰ এতিয়া কণী যুঁজ খেলি থকা হৈছে আৰু এইফালে আমাৰ ৰিয়ান আৰু ভাইটিয়ে দুইটাই পূৰা খেলি আছে ৰিয়ান মানে ইমান টেঙৰ ভাইটিৰ প্লেটখনৰ পৰা কণী লৈ পূৰা খেলি আছে আৰু ভাইটিয়ে মানে আমি চবেই পূৰা হাঁহিছোঁ তাক দেখি পেলাই আৰু আমি পিছে এক প্লেট জিকিছোঁ দেই সেয়া বাৰু দেখুৱাব নহয় আৰু মোবাইলটো মই নিয়া নাছিলোঁ আৰু ভাইটিৰ মোবাইলতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাৰ মোবাইলতে আৰু সি মোক ধুনীয়াকৈ দি দিছে ভিডিঅ'টো আৰু এইফালে ধুনীয়াকৈ হৈ আছে আমাৰ কণী যুঁজৰ প্ৰতিযোগিতা মই নকওঁ কয় কাৰণে এইফালে সকলোকে হেপী বিহু কৈ দিয়া মিষ্টাৰে গা চা ধোৱা নাই আমাৰ ঘৰত আজি চবেই নিজৰ কামত ব্যস্ত আছিলে আমাৰ হিমাংগী আৰু মোৰ এতিয়া বক্সত গান লগাব দিছে কৃষ্ণাংগী সেইকেইটা আমাৰ টিকলা হেপী বিহু কৈ দিয়া হেপী ৰঙালী এইকেইটা গা চা ধোৱা নাই লেতেৰাকেইটা বিহুৰ বতৰত দুপৰীয়া ভাত সাজ খাই পেলাই এইফালে হিমাংগী শুব লৈছে আৰু এইকণ সময়তে মই ভাবিছোঁ হিমাংগীক মনে জেতুকা লগাই থওঁ হিমাংগী মানে মেহেন্দি লগাবলৈ বহুত বেছি উৎপাত কৰি আছে কিন্তু তাই মানে জেতুকাখিনি যেতিয়া দেখে নহয় অকল গোবৰৰ নিচিনা দেখে যে তাই মানে ঘিণ কৰে অকণমান সেই গতিকে শুই থকা সময়তে লগাই দিওঁ সাৰ পাই থাকিলে তাই কেতিয়াও নলগায় আৰু এইফালে ময়ো ধুনীয়াকৈ লগাই ল'লোঁ এখন হাতত বাপেক জীয়াকে ধুনীয়াকৈ মেহেন্দি জেতুকা লগাই শুই আছে আৰু সিহঁত শুই থাকোঁতে ময়ো বোলো এখন হাতত লগাই লওঁ এয়া হিমাংগী দেখিছে নহয় জেতুকা লগাই দুটা পলিথিন ভৰাই দিছোঁ আৰু দেউতাক অকল নখত লগাইছে এইফালে আৰু ধুনীয়াকৈ দুটাই শুই আছে আৰু ময়ো ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া হৈছে এয়া গধূলি সময়ত ধুনীয়াকৈ জাগ দিলে মায়ে আৰু ময়ো ধুনীয়াকৈ অকণমান দেখুৱাই দিছোঁ দিনটো কি যে হ'ল নহয় গমেই নাপালোঁ ভালদৰে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এইফালে আমাৰ গৰুকেইটা ধুনীয়াকৈ মায়ে পিঠা চিঠা বনাই দিলে আৰু এইফালে ধুনীয়াকৈ পদূলিৰ মুখত আৰু গৰু বিহুৰ দিনাখনিও যদি চোতালত এযোৰা হুঁচৰি পদৰ ধূলা পৰে বহুত ভাল বুলি কয় আৰু আমাৰ ঘৰৰ ওচৰৰ পেহাহঁতৰ ঘৰত যিহেতু প্ৰথম কেইদিন ভকত কেইজনৰ ঘৰত গোৱা হয় আৰু পেহাহঁতৰ ঘৰত গাইছিলে আৰু মই হিমাংগীক নিবলৈ আহিছিলোঁ হিমাংগী যিহেতু মেখেলা চাদৰ পিন্ধি আহিছিলে বৰমাকে পিন্ধাই দিছিলে আৰু তাইনো কিনো কৰিছে বুলি চাবলৈ আহিলোঁ আৰু লগতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আমাৰ গাঁৱৰ এয়া হৈছে এইবাৰ বৰ ধুনীয়াকৈ হুঁচৰি এযোৰা ওলাইছে ৰংমন হুঁচৰি দল চেমনীয়া আৰু খুব ধুনীয়া কৰে ইহঁতে চাব দেই
আমাৰ নাচনীসকলক চাওক টিকলা টিকলা ইমান মৰম লাগিছে দেখিবলৈ আৰু আমাৰ দুজনী চাওকচোন এই দুজনী প্ৰত্যাশী আৰু কৃষ্ণাংগী আমাৰ হিমাংগী সোমাইলে কিন্তু খাবলৈহে লাগে তাইক দেখিছে নহয় আৰু এই সিহঁতক দেখি পেলাই মোৰ একদম আগৰ দিনলৈ মনত পৰি গ'ল আমিও আগতে যেতিয়া সৰু আছিলোঁ কলেজত পঢ়ালৈকে আমি একদম গৰু বিহু দিনাখনিৰে পৰা একদম ঘৰে ঘৰে হুঁচৰি গাওঁ বহুত ভাল লাগে আচলতে সেইবোৰ দিন মনত পৰিলে সঁচাকৈ বহুত বেছি ভাল লাগে আজিকালি আকৌ ছোৱালীকহে দাঙি লৈ ফুৰিবলগীয়া হয় মেখেলা চাদৰ পিন্ধাই আৰু এইফালে ধুনীয়াকৈ হুঁচৰি গাই আছে নাচনী চাওক নাচিবলৈ গৈ পেলাই আধাতে গুচি আহিলে তোমাৰ জেতুকা দেখুৱাছোঁ শুনো জেতুকা চা এয়া চাওক কি ধুনীয়াকৈ লাগিলে জেতুকা লগাই থকা আধাতে মানে সাৰ পাই গ'ল তাৰপাছত ইমান বেছি কান্দিছে আৰু মোৰ জেতুকা চাওক এইফালে আৰু এতিয়া ভৰিত লগাই আছোঁ তাৰপাছত এইখন হাত লগাবলৈ বাকী আছে এতিয়া আমাৰ এইফালে হিমাংগী খুব বেছি দুষ্ট নাচিবলৈ গৈছিলে নচাৰ পৰা আধাতে গুচি আহিলে আৰু মই এতিয়া বনাই আছোঁ কেক মা আৰু ডাঙৰ বাইদেৱে বনাই আছে পাকঘৰত কেঁচা পাকঘৰটোত তেলৰ পিঠা বনাই আছে গৰুক খোৱালে গৰুক খোৱাৰ পাছত এতিয়া আমি খাবৰ কাৰণে ৰাতিপুৱা অহাকালিলৈ বনাই আছে পিঠা আৰু এইজনী চাওঁ আমাৰ ছোৱালী চকী লৈ সেইবোৰ পিঠা খাই মেলি খায় কি লাগে আজি বিস্কুট খাই নেকি পিঠাহে খাব লাগে আৰু আজিৰ খানা আমাৰ ওচৰৰ পেহাহঁতৰ ঘৰত আছে পেহাহঁতৰ ঘৰত খানা খাবলৈ মাতিছে তাতে খাব যাম আজি ৰাতিটো এক ঘৰত বনাব নালাগে ডাঙৰ ব্ৰইলাৰ এটা উঠা আছিলে সেইটো ফ্ৰিজত ৰাখি থোৱা আছে অহাকালিলৈ খোৱা হ'ব কি লাগে দাদাই ফোন কৰি আছে দেই শুনো কথা পাতিব লাগে দাদুৰ লগত এই চোন হয় কি লাগে তোমাক বিস্কুট লাগে মোক খুজিলেই হ'ল নহয় আৰু বিস্কুট কিয় সিহঁত যে কি খোৱা হ'ল কি কৰা হ'ল ভালকৈ দেখুৱাবই নোৱাৰিলোঁ কাৰণ মই কাপোৰ বনাই থাকোঁতে গ'ল তাৰপাছতে এনেই আৰু দিনটো ইটো সিটো কৰোঁতে মোৰটো তেনেকৈ গ'লগৈ আৰু দিনৰ দিনটো খানা আজি ৰাতিপুৱা খানাটো সৰু বাইদেউ লাগিলে ডাঙৰ বাইদেউ এবাৰ লাগিব পৰা নাই সৰু বাইদেউ আটাইখিনি বনালে মই কাপোৰ বনাই থাকোঁতেই ইমান কি আৰু এতিয়া কেককেইটা সোনকালে বনাই লওঁ তাৰপাছত খানা খাবলৈ যাম